সম্পূৰ্ণভাৱে সকলো জনগোষ্ঠীয়ে ওলাই আহিছে, ৰাজপথলৈ ওলাই আহিছে আৰু আন্দোলন তীব্ৰতৰ কৰি তুলিছে। আৰু এই আন্দোলন দমন নীতিৰে দমন কৰাৰ প্ৰচেষ্টাৰে ইতিমধ্যে দমন কৰাৰ লাগি পৰিছে আৰু বিভিন্নজনক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে। আনকি আন্দোলন আৰম্ভ নোহোৱাৰ আগতেও মানুহ গ্ৰেপ্তাৰ কৰিছে। যোৱা ৰাতি কিছুমান যিবিলাকৰ আন্দোলন কৰা বা মানুহক কিছু কথা বুজাব পৰা মানুহসকলো তেনেকে ৰাতিৰ ভিতৰত তেওঁলোকক তুলি নি থানাৰ ভিতৰত ৰাখিছে, আন্দোলন আৰম্ভ নোহোৱাৰ আগতে। আৰু ইতিমধ্যে আন্দোলন আৰম্ভ হৈছে। বিশ্বজিৎ ৰায়, আমি আপোনালোকৰ জৰিয়তে কিছু কথা গম পালো যে বিশ্বজিৎ ৰায়ক যি এৰেষ্ট কৰা হৈছে, আমি তাক নিন্দা কৰিছো আৰু শীঘ্ৰে তেওঁক এৰি দিবৰ কাৰণে আমি আহ্বান জনাইছো। অন্যথা ইয়াতো আন্দোলন হ'বই। আৰু এইখিনি মাত্ৰ নহয়, বিভিন্ন জেগাত বিভিন্ন অঞ্চলত কোকৰাঝাৰ, বিজিনি, চিৰাং, ওদালগুৰি ইতিমধ্যে বিভিন্ন আন্দোলনকাৰীক ইতিমধ্যে বিভিন্ন টৰ্চাৰিং কৰি থানাৰ ভিতৰত ৰাখিছে, গ্ৰেপ্তাৰ কৰিছে। আমি সকলোকে শীঘ্ৰে এৰি দিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু আমি সেইকাৰণে কৈছো যে একপক্ষীয় যে সিদ্ধান্ত আমি মানি লোৱা নহ'ব। আৰু এই চৰকাৰে এওঁলোকক আমি এইকাৰণে ফিচিষ্ট চৰকাৰ কৈছো, এওঁলোকে কাৰো কথা নামানে। প্ৰথম কথাটো আপোনালোকে চাওক, এওঁলোকে খুব খুব ডাঙৰ ডাঙৰকৈ তিতো ফালি চিঞৰে যে অসমৰ ৬ নং দফা আমি আখৰে আখৰে পালন কৰিম। ৬ নং দফাই যদি তেওঁলোকে আখৰে আখৰে পালন কৰিব খুজিছে, খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ যদি সমস্যাবিলাক যদি তেওঁলোকে ৬ নং দফাৰ জৰিয়তে সেইবিলাক সুৰক্ষিত কৰিব বিচাৰিছে, তেনেহ'লে আজিৰ তাৰিখত কি আৰম্ভ কৰিছে? সৰ্বানন্দ সোণোৱালক আমি ক'ব বিচাৰিছো যে আজিৰ তাৰিখত ৬ নং দফা যদি তেওঁলোকে হেৰি কৰিব খুজিছে, ৰূপায়ণ কৰিব খুজিছে, তেনেহ'লে আজি বিটিডিত কি হৈ আছে? আজি বিভিন্ন জনগোষ্ঠীসকলৰ ইমান জনসংখ্যা থকাৰ পাছতো তাত কোনো অধিকাৰ নাথাকিব। আপোনালোকে নিশ্চয় জানে যে কাউন্সিল হোৱাৰ লগে লগে এনে যিমানখিনি তেওঁলোকে ক'ব বিচাৰে যে আমি সম অধিকাৰ সম মৰ্যাদা দিম, কিন্তু আপোনালোকে চাব আমি সময়ে সময়ে আন্দোলন কৰিবলগীয়া হৈছে। সেই তাৰ যিখিনি মাটি, পূৰ্বৰ ভূমিপুত্ৰসকলৰ যি মাটি, সেই মাটিকো তেওঁলোকে এতিয়া বিটিচি প্ৰশাসনৰ বিভিন্ন প্ৰস্তাৱৰ জৰিয়তে সম্পূৰ্ণ মাটিৰ অধিকাৰো তেওঁলোকে দখল কৰিব বিচাৰিছে। আনকি এই বিজেপি চৰকাৰে কোনো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা নাই। তেওঁলোকে যিটোই ভাবে সেইটো কৰাৰ কাৰণে কোনো কাৰো কথা গুৰুত্ব প্ৰদান নকৰে। আৰু আজিৰ সেই কথাই স্পষ্ট হৈছে যে এওঁলোকৰ যদি সঁচাই তেওঁলোকে এতিয়া বিটিচি পৰিসৰখন যদি বঢ়ায়, যদি আপোনালোকে নিজে চাব, যদি লখিমপুৰৰ পৰা যদি ধুবুৰীলৈকে যদি যিখিনি উত্তৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যিখিনি জনসংখ্যা তেওঁলোকে ল'ব, যি 9খন তেওঁলোকে যদি জিলা তেওঁলোকে লয়, আপোনালোকে পপুলেশ্যন পেটাৰ্নটো চাব, জনসংখ্যাৰ সংখ্যাটো চাব, 8%ৰ বেছি নহ'ব অনলি। তেনেহ'লে 8% যদি অনলি 8% হয়, তেনেহ'লে 92% মানুহৰ যদি কোনো অধিকাৰ দিয়া নহয়, তেনেহ'লে এই চৰকাৰক ক'ব লাগিব সম্পূৰ্ণভাৱে এই চৰকাৰ ফেচিষ্ট। আৰু তৃতীয় ফালি তেওঁলোকে যিটো কয় যে খিলঞ্জীয়াসকলৰ সম্পূৰ্ণ ৰক্ষা কৱচ দিয়া হ'ব। তাৰমানে বিটিডিত সংখ্যা যিখিনি তাত জনগোষ্ঠীয় মানুহ আছে, তাত যিখিনি ইণ্ডোজিনিয়াছ আছে, সেইখিনিক সম্পূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কুঠাৰ দি আঘাত কৰা যেন হ'ল। আৰু সেইকাৰণে আমি এই চুক্তিখন নামানো। এই 60টাৰ যিখিনি আমি সেইখিনি ক'ব বিচাৰিছো, তাৰমানে আমাৰ লগত আলোচনা কৰি তেওঁলোকে 40টাৰ পৰা যিখিনি 60টা বিচাৰিছে, সম্পূৰ্ণভাৱে ৰাজহুৱা
ৰাজনৈতিকভাৱে আলোচনা হওক, কাৰণ যিটো সাংবিধানিকভাৱে আহক, পপুলেশ্যন পেটাৰ্ণ হিচাপে 60টা যিখিনি সমষ্টি হ'ব, সেই 60টা সমষ্টি তেওঁলোকে নিজাকে বনালে নহ'ব, সেই সমষ্টিবিলাকো তেওঁলোকে নিজাকে বনাইছে। তাৰমানে কাটি ক'তবা ভৰাইছে। ক'তবা গাঁৱত য'ত তেওঁলোকৰ মানুহে নাই, য'ত তেওঁলোকৰ সংখ্যা নাই, ক'ৰবাৰ পৰা আনি ক'তবা ৰাখি দিছে, ক'ৰবাৰ পৰা নন ট্ৰাইবেল মানুহক ক'তবা লৈ গৈছে। তেনেকৈ সমষ্টি বনাই তেওঁলোকে সাংবিধানিক ৰূপ দিব খুজিছে। এইটো অন্যায়, ঘোৰ অন্যায়। এখন গণতান্ত্ৰিকভাৱে এখন চৰকাৰ থকাৰ পাছতো নিৰ্লজ্জভাৱে তেওঁলোকে যেনেকৈ কাম কৰিব খুজিছে, এইটো আমি ধিক্কাৰ দিছোঁ। আৰু 60টা সমষ্টিত তাত পপুলেশ্যন পেটাৰ্ণ হিচাপে তাত সম্পূৰ্ণভাৱে সকলোকে লৈ, আৰু আমাৰ অসমৰ বৌদ্ধিক মহল, ৰাজনীতিকবিদ আৰু জাতীয় সংগঠনবিলাকো আমি ধিক্কাৰ দিছোঁ। তেওঁলোকে নিজৰ যি একপক্ষীয়ভাৱে এটা জনগোষ্ঠীক প্ৰাধান্য দি আৰু আন জনগোষ্ঠীৰ কথাবিলাক নভাবটোৱে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আজি ৰাতিপুৱাই আমি অসমৰ জাতীয় সংগঠনৰ প্ৰধান জাতীয় সংগঠনৰ ছাত্ৰ সন্থাৰ লৰণজ্যোতিৰ যিটো মন্তব্য, সেই মন্তব্যটো তেওঁ কৈছে যে এই চুক্তিখনক তেওঁলোকে আদৰণি জনাব। কিন্তু কেনেকৈ জনাব, এই কথাখিনি তেওঁক স্পষ্ট কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি সকলোৱে আহ্বান জনাইছোঁ, কাৰণ সেইখিনিও অসমৰে এখন জাতীয় সত্তা আৰু অসমীয়া ভাষা, অসমীয়াৰ গোটেইখিনি সেইখিনি অঞ্চলত অসমীয়া হিচাপে বিভিন্ন হাজাৰে বিজাৰে তাত অসমৰ স্বাৰ্থৰ কাৰণে বলিদান দিয়া নজিৰ আছে। তেওঁলোকৰ কথা তেওঁলোকে কি ভাবিছে, সেই কথাখিনি তেওঁলোকে স্পষ্টভাৱে কওক। আৰু সঁচা উচিত গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া, গণতান্ত্ৰিকভাৱে হওক, পপুলেশ্যন পেটাৰ্ণ হিচাপে সমষ্টিবিলাক হওক, সেই কথাত সকলোৱে স্পষ্টভাৱে ক'ব লাগে। ধন্যবাদ। কাৰণ আপোনালোকে চাব, আমি দুৰ্ভাগ্যজনক সেই মুহূৰ্তত আছুৰ যি সভাপতি প্ৰবীণ বড়ো যেতিয়া তেওঁলোকে মানে এটা কুশলগত দিশত তেতিয়াই এই বড়োলেণ্ডক তেওঁ ছাপোৰ্ট কৰি আছুৰ যি মজিয়াৰ পৰা তেওঁ ওলাই আহি এতিয়া তেওঁ সেই বড়ো জনগোষ্ঠীৰ লগত এতিয়া বড়ো মানে ৰাজনীতিৰ লগত সম্পূৰ্ণভাৱে জড়িত হ'ল। ইয়াৰ পৰা কি বুজা যায়? আৰু আজিও আমি দেখা পাইছোঁ যে সন্মানীয় আছুৰ সন্মানীয় উপদেষ্টা, সন্মানীয় সুমোজ্জ্বল ভট্টাচাৰ্যদেৱ কোকৰাঝাৰত গৈ হাগ্ৰামৰ লগত একেখন মঞ্চত কৈ থৈ আহিছিল যে বড়ো জনগোষ্ঠীৰ যিখিনি ৰাজনৈতিক অধিকাৰ তাত আমি সদায় ছাপোৰ্ট কৰি যাম। তো এনেকৈ যদি কৈ থাকে, তেনেহ'লে তেওঁলোকে কিয় নকয় যে নন ট্ৰাইবেলসকলৰ সম্পূৰ্ণ অধিকাৰ খৰ্ব হৈছে নেকি? যদি খৰ্ব হৈছে, আমাৰ ক'বলগীয়া আছে। আৰু সঁচা উচিত তেওঁ কওক যে তাৰ নন বড়ো মানুহখিনিৰ অধিকাৰৰ খৰ্ব হোৱা নাই বুলি তেওঁলোকে কওক। যদি এই কথাখিনি তেওঁলোকে স্পষ্টভাৱে কয়, আমি তেনেহ'লে মানি ল'ম। আৰু যদি নহয়, তেনেহ'লে তেওঁলোকে জাতীয় সংগঠন হিচাপে নিশ্চয় তেওঁলোকৰ কৰণীয় কিছু দায়িত্ব আছে বুলি আমি ভাবোঁ। নিশ্চয় সেইখিনি তেওঁলোকৰ সংগঠনৰ কথা। কিন্তু যিহেতু জাতীয় সংগঠন, অসমৰ জাতীয় সংগঠন, সেইকাৰণে আমাৰ কিছু কথা ক'বলগীয়া নিশ্চয় আছে আৰু থাকিব। বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমীয়া হিচাপে অসমৰ সন্তান হিচাপে দায়বদ্ধতা পালন কৰি আহিছে। কিন্তু আমি আজি দুৰ্ভাগ্যজনকভাৱে আমি ক'বলৈ বিচাৰিছোঁ যে আজি হত্যাকাৰীসকল, হত্যাকাৰীসকল, যিসকলে গুৱাহাটীৰ বিস্ফোৰণ কৰি অসমৰ কেইবা জেগাতো বিস্ফোৰণ কৰি মানুহ হত্যা কৰিল, আদালতে ইতিমধ্যে ৰায় দিলে, তেওঁলোকে শাস্তিবোধ কৰি এতিয়া জেলত থকাৰ পিছতো তেখেতসকলক নি আজি বৰমালা পিন্ধাই তেখেতসকলক শাসন ভাৰৰ ফালে গতি কৰিছে। আজি সেইসকল যি নিৰপৰাধী মানুহসকল যিসকল মৰিল, তেওঁলোকৰ আত্মাই বা তেওঁলোকৰ ওপৰত কি ন্যায় দিলে চৰকাৰে, এইখিনি কিন্তু চৰকাৰে প্ৰথম উত্তৰ দিব লাগিব। আৰু একেধৰণে আজি যি সময়ত বিটিএডি অঞ্চলত উগ্ৰপন্থীৰ নামত, এটা জাতিৰ নামত উগ্ৰপন্থীৰ নামত কেৱল হত্যা হিংসাৰে এটা বিভীষিকাৰ সৃষ্টি কৰিছিল। আৰু সেই ভূমিখিনিত আজি যিসকলে
UTR কথা কৈছে যে বড়োলেণ্ডৰ দাবী কৰিছে সেই বড়োলেণ্ডৰ ভূমি দাবী কৰক ঐতিহাসিক কিন্তু কমতাপুৰৰ ভূমি আজি সেই ঐতিহাসিক কমতাপুৰত সেই কোচাছ বংশীসকল সেই কমতাপুৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ আজি অৱস্থা লেইছে হৈছে আমি এই কথাখিনি আজি সংবাদ মেলযোগে ক'ব বিচাৰিছোঁ যে অসমৰ বুদ্ধিজীৱীসকলক যে আমি কা আন্দোলনৰ প্ৰতি সকলোৱে স্বতঃস্ফূৰ্তভাৱে আন্দোলনত আমি সমবেত হৈছোঁ অসমৰ প্ৰতিটো আন্দোলনত আমি সমভাগী হৈছোঁ অসমীয়া হিচাপে এতিয়া আমি যদি অসমৰ ভূমিপুত্ৰ আমি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ আজি যি সংকট অৱস্থা হৈছে এইখিনি সময়ত আপোনালোক কিয় নিৱাত হৈ আছে নে আমি ক'ব লাগিব নেকি যে অসমৰ স্বাৰ্থত আজিৰ পৰা আমি তাতে বসবাস কৰা আমি কোচাছ বংশীসকল অসমৰ কোচাছ বংশীসকল নাথ যোগীসকল চাহ জনজাতি প্ৰমুখ্যে বিভিন্ন জাতি জনগোষ্ঠীসকলক আমি আহ্বান কৰিব লাগিব নেকি আমি ভৱিষ্যতে অসমৰ কাৰণে অসমীয়া জাতিৰ কোনো সংকট অৱস্থা হ'লে আমি মাত নামাতো আৰু মাত মাতিব নালাগে বুলি আমি আমাৰ ৰাইজক ক'ব লাগিব নেকি আৰু অসমৰ জাতীয় সংগঠনসমূহে যিসকলক আমি শ্ৰদ্ধা কৰোঁ যিসকলে অসমৰ জাতীয় সংগঠন বুলি অসমৰ ৰাইজে মানি চলে সেইসকলে অকণমান ভাবক আমি কোৱা নাই কোনো বড়ো জনগোষ্ঠী বা কোনো অন্য জাতি জনগোষ্ঠীৰ কথা আমি তেওঁলোকৰ অধিকাৰত খৰ্ব হোৱাৰ কথা কোৱা নাই কিন্তু তেওঁলোকৰ কথা সেইখিনি কওঁতে আজি অসমৰ অসমীয়া মানুহখিনিৰ আমি কোৱা নাই ৰাজস্থানৰ পৰা অহা মানুহখিনিক ইয়াক ভূমিপট্টা দিব লাগে তেওঁলোকৰ কথা কোৱা নাই কিন্তু অসমৰ অসমীয়া মানুহখিনিৰ স্বাৰ্থ কি ধৰণে সুৰক্ষিত হ'ব এই কথাখিনি উত্তৰ দিব লাগে আৰু জাতীয় সংগঠনবোৰে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে অন্যথা ভৱিষ্যতৰ দিনত আমি যি গণতান্ত্ৰিকভাৱে আমাৰ অৱস্থাৰ কথা আমি কৈ আছোঁ আমি ট্ৰাইবেল বেল্ট হোৱাৰ আগৰ মানুহ শ বছৰ আগৰ মানুহ কিন্তু আজি ট্ৰাইবেল বেল্টৰ নামত আমাক শেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হ'ল অসমৰ অসমীয়া হিচাপে আমি কাম কৰি থকাৰ পিছতো আজি অসমীয়া ভাষাটো আজি BTD প্ৰমুখে 6 শিডিউলৰ পৰা আঁতৰাই দিয়াৰ ষড়যন্ত্ৰ কৰা হ'ল আমাক ক্ৰমান্বয়ে শেষ কৰাৰ কাৰণে ই কৰা হৈছে যে আমাৰ গণতান্ত্ৰিক ভাষাখিনি শুনিব কোনে আৰু যদি গণতান্ত্ৰিক ভাষাখিনি কোনেও নুশুনে চৰকাৰে যদি ভাবিছে যে গণতান্ত্ৰিক কোনোবাই আন্দোলন কৰিলে ইয়াত কোনো ফল নাপাব যে অহিংসা নীতিৰে কোনো ধৰণৰ ই নহয় যদি চৰকাৰে সেই কথাখিনি ক'ব বিচাৰিছে তেতিয়াহ'লে আমি আজি এই দিছপুৰত গুৱাহাটী অসমৰ ৰাজধানীতে আমি থাকি ক'বলৈ বিচাৰিছোঁ অনাগত দিনত তেতিয়াহ'লে আমি ভৱিষ্যতে চৰকাৰে যিটো আন্দোলনৰ পন্থা শুনি চৰকাৰে সমস্যা সমাধান কৰিবৰ কাৰণে পদক্ষেপ ল'ব আমি সেই পদক্ষেপৰ ভাৱে আমি গতি কৰিম ধন্যবাদ সকলোকে সংগ্ৰামী জহাত মোৰ নাম ষ্টিফেন লাকৰা মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আজি নৰ্থ ব্লকত দিল্লীত যি চুক্তি হৈ গ'ল এই চুক্তিখন হ'ল বড়োলেণ্ড চুক্তি কিয় কৈছোঁ এইটো বড়োলেণ্ড চুক্তি কাৰণ আজিৰ তাৰিখৰ পৰা অসম কিন্তু প্ৰায় 90% বিভাজন হৈ গ'ল কাৰণ যেতিয়া নেকি হোম পাৱাৰ পুলিচৰ পাৱাৰ যদি দিয়া হয় তেতিয়াহ'লে সেইটো প্ৰায় এটা ছেপাৰেট ষ্টেট লেখীয়াকৈ আৰু গতিকে এই চুক্তিত পুলিচ পাৱাৰো BTCক দিয়া হ'ব তাৰ কাৰণে এতিয়া আৰু এই BTC এৰিয়া অসমত নথকা যেন হৈছে আৰু তাৰ বাবে আমি কৈছোঁ যে প্ৰায় এতিয়া অসম দ্বিখণ্ড হৈছে 90% কাম আগুৱাই গৈছে 10% কাম বাকী আছে যিটো পৰৱৰ্তী কালত হ'ব আৰু এই চুক্তিখন চৰকাৰে শান্তি চুক্তি বুলি ভুৱা প্ৰচাৰ কৰিছে এইটো শান্তি চুক্তি নহয় কিয় শান্তি চুক্তি নহয় কাৰণ ইমানকেইটা জাতি জনগোষ্ঠী মেজৰিটি মানুহক সংখ্যা গৰিষ্ঠ মানুহক অশান্তি সৃষ্টি কৰি এইটো কেনেকৈ শান্তি চুক্তি হ'ব পাৰে আদিবাসীসকল আজি অশান্তিত আছে ৰাজবংশীসকলে অশান্তিত আছে নাথ যোগীসকলে অশান্তিত আছে মাইনৰিটিসকলে অশান্তিত আছে যিমান জাতি জনগোষ্ঠী আছে সেই অঞ্চলত তেওঁলোকে অশান্তিত থাকি
এইটো কেনেকুৱা ধৰণৰ শান্তি চুক্তি হ'ব পাৰে মই এই চৰকাৰক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ। আৰু এই যিসকলক লৈ আজি চুক্তি কৰিছে তেওঁলোকৰ যদি আমি ইতিহাস চাওঁ তেতিয়াহ'লে তেওঁলোকে যিকোনো চুক্তি কৰাৰ আগতে তেওঁলোকে কিন্তু নৰহত্যা কৰি মাছ কিলিং কৰি তেওঁলোকে চুক্তিত উপনীত হৈছে। যেতিয়া BSc চুক্তি ফেইলিয়াৰ হ'ল তেতিয়া 1996ত আদিবাসীসকলক গণহত্যা কৰা হ'ল। আৰু তাৰ পাছতে BTC চুক্তি হ'ল। এতিয়া আৰু নতুন চুক্তি হোৱাৰ আগতে কিন্তু যিজন বিদায়লৈ ইমান চৰ্চা হৈছিল তেওঁলোকৰ নেতৃত্বত আকৌ আদিবাসীসকলৰ ওপৰত গণহত্যা হৈছিল 2014 ডিচেম্বৰ মাহত। গতিকে এই যে এইটো অকল টেৰিটৰিয়েল ৰিজন বুলি কোৱা হৈ আছে, কিন্তু এইটোতে যে সকলো উগ্ৰপন্থীৰ সমস্যা শেষ হৈ গ'ল যেটো চৰকাৰে ক'ব বিচাৰিছে এইটো কিন্তু আমি মানি নলওঁ। কাৰণ কালি তাৰিখত আকৌ এটা উগ্ৰপন্থী জন্ম হ'ব আৰু তেওঁলোকে নিজক আত্মপ্ৰকাশ কৰিবলৈ হয়তো কোনোবা আকৌ আদিবাসীক হত্যা কৰিব। বা কিয় কৈছোঁ মই আদিবাসীৰ কথা, কাৰণ সকলোতকৈ চফ্ট টাৰ্গেট হৈছে আদিবাসীসকল। গতিকে আৰু এটা নতুন উগ্ৰপন্থী জন্ম হ'ব যিসকলে যে 90% কাম হৈ যোৱাখিনি বাকী 10% কামখিনি কৰিব আৰু সেই আত্মপ্ৰকাশ কৰিবলৈ আকৌ আদিবাসীসকলক হত্যা কৰিব মই আগজাননী দিছোঁ। আৰু এই চৰকাৰ যি চৰকাৰে কয় सबके साथ सबका विकास और सबका विश्वास, এইটো একদম ঘৰ মিছা কথা। सबके साथ सबका विकास सबका विश्वास কেতিয়াও হ'বই নোৱাৰে বিজেপি চৰকাৰৰ দিনত, কাৰণ এইটো বিজেপি বাড়া ঝুট পাৰ্টি। তেওঁলোকে মিছা কথা ক'ব জানে, খুব কৌশলেৰে কয়, বহুত ষ্ট্ৰেটেজিকেলি কয়, কৌশলেৰে কয়। আৰু এই যে যিটো আজিও অমিত শ্বাহ ডাঙৰীয়া কৈছে যে सबके साथ सबके विकास सबका विश्वास, কাৰণ আমাৰ বিশ্বাসটো অহা নাই বিজেপিৰ প্ৰতি, আমাৰ বিশ্বাস অহা নাই এই চুক্তিত। গতিকে বিজেপিৰ দিনত অসম ডিভিজন হৈছে, ডিভাইড হৈছে। আৰু যিটো কংগ্ৰেছ আৰম্ভ কৰিছিলে BTC দিয়া, BSc দিয়া, সেই কিলাখন মাৰিলে, কফিনত সেই কিলাখন মাৰিলে এই বিজেপি চৰকাৰে। গতিকে আমি ভাবোঁ যে সেই অঞ্চলৰ যদি সমস্যা সমাধান কৰিব লাগিলে BTC অঞ্চলত যিসকল জাতি জনগোষ্ঠী আছে, আদিবাসীসকল আছে, কোচ ৰাজবংশীসকল আছে, নাগজোকীসকল আছে, মাইনৰিটিসকল আছে, গোৰ্খাসকল আছে আৰু অন্যান্য কলিতাসকল আছে, সকলো জাতি জনগোষ্ঠীৰ সমস্যা এই চুক্তিত অন্তত প্ৰতিফলন হ'ব লাগিছিল, কিন্তু সেইটো হোৱা নাই। বাকী জনগোষ্ঠীক এন্ধাৰত ৰাখি এই বিজেপি চৰকাৰে আমাৰ লগত বিশ্বাসঘাত কৰিছে। গতিকে এই চৰকাৰ কেতিয়াও ৰাইজৰ চৰকাৰ হ'ব নোৱাৰে, এই চৰকাৰ কেতিয়াও অসমৰ জাতি জনগোষ্ঠীৰ চৰকাৰ হ'ব নোৱাৰে। কিবা আছে নেকি আৰু?